হাই ডিয়াৰ ভিউয়াৰ্স আপোনালোকক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোলৈ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি কেনেকৈ অৰুণোদয় আঁচনিৰ ভেৰিফাই কৰিব পাৰিব সম্পূৰ্ণ ষ্টেপ এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম বন্ধুসকল কোনসকলে অৰুণোদয় আঁচনিৰ ভেৰিফাই কৰিব লাগিব বন্ধুসকল যিসকলে নেকি অলৰেডি অৰুণোদয় আঁচনিৰ টকা পাই আছে সেইসকলে অৰুণোদয় আঁচনিৰ ভেৰিফাই কৰিব লাগিব তো বন্ধুসকল কেনেকৈ ভেৰিফাই কৰিব লাগে এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিয়া হ'ব তো বন্ধুসকল প্ৰথমতে ভেৰিফাই কৰিবলৈ হলে ইউজাৰ আইডি বহাই লৈ তাৰ পিছত এখন পাসওয়ার্ড ক্ৰিয়েট কৰিব লাগিব পাসওয়ার্ড ক্ৰিয়েট কেনেকৈ কৰা হয় ভিডিঅ'ৰ শেষত ভিডিঅ' আহি আছে আপোনালোকে হেতু ভিডিঅ' চাই পাসওয়ার্ড ক্ৰিয়েট কৰিব পাৰিব তো বন্ধুসকল পাসওয়ার্ড ক্ৰিয়েট কৰি লৈ তাৰ পিছত আপুনি ইউজাৰ আইডি আৰু পাসওয়ার্ড বহাই লৈ তাৰ পিছত লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰি অহাৰ পিছত এনেকুৱা ইন্টাৰফেস খোল খাব আপুনি ইয়াতে আপডেটত ক্লিক কৰি দিব ইয়াতে আহি আপডেটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপুনি অৰুণোদয়ৰ বেনিফিচিয়াৰী গৰাকীৰ নামটো আহি যাব ইয়াতে আপুনি ফোন নম্বৰ আপডেট দিব লগা হলে ইয়াতে ফোন নম্বৰ কন্টাক্ট নম্বৰটো আপুনি আপডেট দিব পাৰিব তাৰ পিছত বন্ধুসকল ইয়াতে দিয়া আছে বেনিফিচিয়াৰী নট ফাউণ্ড ইন দি এড্ৰেছ আপুনি যেতিয়া বেনিফিচিয়াৰী ঘৰত ভেৰিফাই কৰিবলৈ যাব তেতিয়া আপুনি যদি বেনিফিচিয়াৰী জনক ঘৰত নাপায় তেন্তে এটো এবাৰ নহয় দুবাৰ নহয় তৃতীয় দিনত যদি আপুনি যায় প্ৰথম দিনা যদি নাপায় দ্বিতীয় দিনা যদি নাপায় তৃতীয় দিনা যদি আপুনিও নাপায় তেন্তে ইয়াতে টিক বক্সটো মাৰি দিব অৰ্থাৎ বেনিফিচিয়াৰী নাই বুলি আপুনি ঘোষণা কৰি দিব তাৰ পিছত eligible criteria whether the applicant is a permanent resident woman of Assam প্ৰথম শৰ্তটো আবেদনকাৰী গৰাকী অসমৰ স্থায়ী মহিলা হ'ব লাগিব যদি হয় তেন্তে আপুনি ইয়াতে ইয়েছত ক্লিক কৰি দিব তাৰ পিছত তলফালে এটো তলৰটো দিব whether the applicant is presently residing in Assam আবেদনকাৰী গৰাকী বৰ্তমান অসমত বাস কৰি আছে নে নাই যদি আছে তেন্তে ইয়েছত ক্লিক কৰি দিব আৰু যদি নাই নট ক্লিক কৰি দিব তাৰ পিছত whether the composite household income of the applicants is less than 2 lakhs per annum আবেদনকাৰী গৰাকীয়ে বাৰ্ষিক 2 লাখতকৈ কম যদি হয় তেন্তে ইয়েছত ক্লিক কৰি দিব আৰু যদি বেছি হয় নট ক্লিক কৰি দিব তাৰ পিছত এক্সক্লুশন ক্ৰাইটেৰিয়া আবেদনকাৰী গৰাকীৰ কি থাকিব নোৱাৰিব আবেদনকাৰী গৰাকীৰ যদি কি কন্ডিশনত থাকিলে আবেদনকাৰী গৰাকী একসেপ্ট নহয় আবেদনকাৰী গৰাকীয়ে অৰুণোদয়ৰ পইচাটো নাপায় এটো চাওক বন্ধুসকল আবেদনকাৰী গৰাকীৰ যদি কোনো ধৰণৰ মহিলা মেম্বাৰ নাই তেন্তে আবেদনকাৰী গৰাকী কোনো ধৰণৰ অৰুণোদয়ৰ আঁচনিৰ টকা নাপায় যদি আছে ইয়েছত ক্লিক কৰি দিব আৰু যদি থাকে তেন্তে নট ক্লিক কৰি দিব তাৰ পিছত শৰ্তটো হৈছে আবেদনকাৰী গৰাকীৰ পৰিয়ালৰ কোনোবা সদস্য মেম্বাৰ অফ পাৰ্লিয়ামেন্ট অৰ্থাৎ এমপি অৰ মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি এমএলএ মেম্বাৰ হ'ব নোৱাৰিব যদি থাকে তেন্তে এই আবেদনকাৰী গৰাকীয়ে এই অৰুণোদয়ৰ বেনিফিচিয়াৰী এই অৰুণোদয়ৰ টকাসমূহ নাপায় যদি থাকে তেন্তে ইয়েছত ক্লিক কৰিব আৰু যদি নাথাকে এমপি অথবা এমএলএৰ কোনো ধৰণৰ নাই তেন্তে নট টিক চিন মাৰি দিব তাৰ পিছত বন্ধুসকল আবেদনকাৰী গৰাকীৰ যদি কোনোবা সদস্যই অলপতে কিছু দিন আগতে অথবা পঞ্চায়তৰ অথবা আৰবান লোকেল বৰ্ডৰ মেম্বাৰ হয় তেন্তে সেই আবেদনকাৰী গৰাকীয়ে এই সুবিধাৰ পৰা বঞ্চিত থাকিব লাগিব
তো বন্ধুসকল যদি থাকে তেন্তে ইয়েছত ক্লিক কৰি দিব আৰু যদি নাই তেন্তে নোত ক্লিক কৰি দিব তাৰ পিছৰটো হৈছে whether the household has a regular saving or retailer officer and employees of central state government ministries officers departments and its field units central or state PSES and attached officers autonomous institution under governments as well as regular employees of local bodies or PSUS ইয়াতে কোৱা হৈছে যে আবেদনকাৰী গৰাকীৰ কোনোবা সদস্যই যদি সরকারি চাকরিয়াল হয় সরকারি অফিসার হয় সেন্ট্রাল গভর্নমেন্টৰ অথবা স্টেট গভর্নমেন্টৰ কোনো ধৰণৰ সরকারি চাকৰিয়াল হয় তেন্তে হেসকল পৰিয়ালে কোনো ধৰণৰ অৰুণোদয় আঁচনিৰ টকাসমূহ নাপায় যদি হয় তেন্তে ইয়েছত ক্লিক কৰি দিব আৰু যদি নহয় তেন্তে নট ক্লিক কৰি দিব তাৰ পিছত বন্ধুসকল whether the household has a doctor engineer lawyer chartered accountant architects a registered government contractor যদি কোনোবা সদস্যই ডক্টৰ ইঞ্জিনিয়াৰ লয়াৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট গভৰ্ণমেণ্টৰ কণ্ট্ৰাক্টৰ হয় তেন্তে সেই পৰিয়ালবৰ্গই সেই মহিলাগৰাকী আবেদনকাৰীগৰাকীয়ে এই অৰুণোদয়ৰ আঁচনিৰ টকা নাপায় যদি হয় তেন্তে ইয়েছত ক্লিক কৰি দিব আৰু যদি নহয় তেন্তে নট ক্লিক কৰি দিব তো বন্ধুসকল তাৰপিছত whether the household owns a four-wheeler or a mechanized boat তাৰপিছত বন্ধুসকল ইয়াতে কোৱা হৈছে যিসকল পৰিয়ালৰ 4-চকীয়া গাড়ী অথবা মেচিনেৰে চলোৱা নাও আছে তেন্তে সেই সকল পৰিয়ালে এই অৰুণোদয় আঁচনিৰ ধন নাপায় যদি আছে তেন্তে ইয়েছত ক্লিক কৰি দিব তাৰপিছত যদি নাই তেন্তে নট ক্লিক কৰি দিব বন্ধুসকল ইয়াতে ওপৰত এটা বাদ পৰি গৈছিল whether the household owns a tractor যিসকল পৰিয়ালৰ এটা ট্ৰেক্টৰ আছে সেইসকলেও নাপায় যদি আছে তেন্তে ইয়েছত ক্লিক কৰি দিব আৰু যদি নাই নট ক্লিক কৰি দিব whether the household is a farmer family which owned more than 15 bighas of agricultural land যিসকল পৰিয়ালৰ 15 বিঘাৰ ওপৰত কৃষি ভূমি আছে সেইসকল পৰিয়ালে কোনো ধৰণৰ অৰুণোদয় আঁচনিৰ ধন নাপায় তো বন্ধুসকল ইয়াতে যদি 15 বিঘাৰ ওপৰত মাটি আছে তেন্তে আপুনি ইয়েছত ক্লিক কৰি দিব আৰু যদি নাই তেন্তে নট ক্লিক কৰি দিব তাৰপিছত বন্ধুসকল ইয়াতে দিয়া আছে whether the household has any income tax payer আপোনাৰ পৰিয়ালবৰ্গৰ কোনোবাই যদি ইনকাম টেক্স পে কৰে ইনকাম টেক্স দিয়ে গভৰ্ণমেণ্টক তেন্তে ইয়েছত ক্লিক কৰি দিব লাগিব আৰু যদি নিদিয়ে তেন্তে নট ক্লিক কৰি দিব লাগিব তাৰপিছত বন্ধুসকল ইয়াতে দিয়া আছে whether the household owns a refrigerator or washing machine or air conditioner তাৰপিছত বন্ধুসকল যিসকল পৰিয়ালৰ নেকি ৰেফ্ৰিজাৰেটৰ ফ্ৰিজ ৱাশ্বিং মেচিন আৰু এয়াৰ কণ্ডিশ্যনাৰ আছে সেইসকল ব্যক্তিয়েও এই অৰুণোদয়ৰ ধন নাপায় যদি আছে তেন্তে ইয়েছত ক্লিক কৰি দিব আৰু যদি নাই তেন্তে নট ক্লিক কৰি দিব does the household has any divorced family আপোনাৰ পৰিয়ালৰ কোনোবা বিবাহ বিচ্ছেদ পৰিয়াল আছে নেকি যদি
বিবাহ বিচ্ছেদ মহিলা আছে নেকি যদি আছে তেন্তে ইয়েছত ক্লিক কৰি দিব আৰু যদি নাই তেন্তে নোত ক্লিক কৰি দিব তাৰ পিছত বন্ধুসকল ডাজ দি হাউসহোল্ড হেজ এনি সেপাৰেট ফিমেল ইয়াতে কোৱা হৈছে আপোনাৰ পৰিয়ালবৰ্গৰ কোনোবা মহিলাই পৃথককৈ থাকে নেকি সেপাৰেট অৰ্থাৎ পৃথককৈ থাকে নেকি যদি থাকে তেন্তে ইয়েছত ক্লিক কৰিব আৰু যদি নাই তেন্তে নোত ক্লিক কৰিব তাৰ পিছত বন্ধুসকল ইয়াতে চাওক ডাজ দি হাউসহোল্ড হেজ এনি উইডোজ আপোনাৰ তাৰপিছত বন্ধুসকল আপোনাৰ পৰিয়ালত কোনো বিধৱা মহিলা আছে নেকি যদি আছে ইয়েছত ক্লিক কৰিব আৰু যদি নাই তেন্তে নোট ক্লিক কৰিব ডাজ দি হাউসহোল্ড হেজ এনি স্পেচিয়েলি এবল্ড মেম্বাৰ আপোনাৰ পৰিয়ালত কোনোবা বিশেষ সক্ষম ব্যক্তি আছে নেকি যদি আছে তেন্তে ইয়েছত ক্লিক কৰিব আৰু যদি নাই তেন্তে নোট ক্লিক কৰিব তাৰপিছত বন্ধুসকল ডাজ দি হাউসহোল্ড হেজ এনি আনমেৰিড ফিমেল এবভ 40 ইয়াৰ্ছ আপোনাৰ পৰিয়ালৰ কোনোবা মহিলা 40 বছৰৰ ওপৰত হৈছে কিন্তু বিবাহিত হোৱা নাই নেকি যদি বিবাহ হোৱা নাই তেন্তে ইয়েছত ক্লিক কৰিব আৰু যদি হৈছে তেন্তে নোট ক্লিক কৰিব তাৰপিছত বন্ধুসকল KYC ডিটেইলছ আপুনি KYC ডিটেইলছ ইয়াতে আপুনি আপোনাৰ আধাৰ 12 ডিজিট আধাৰ নম্বৰ বহাই লৈ ভেলিডেটত ক্লিক কৰি দিব তাৰপিছত আপুনি ইয়াতে এণ্টাৰ ৰেচন কাৰ্ডটো বহাই দিব তাৰপিছত এণ্টাৰ ভোটাৰ আইডি ইয়াতে বহাই দিব ভোটাৰ আইডি এপিক নম্বৰটো বহাই দিব বহাই লৈ তাৰপিছত ইয়াতে চাব বন্ধুসকল ইয়াতে এড ৰ ফেমিলি মেম্বাৰ্ছ এড কৰিব লাগিব ইয়াতে আপুনি নেম এজ জেন্ডাৰ ৰিলেশ্যনশ্বিপ ভোটাৰ আইডি গৰাকীৰ সম্পৰ্কীয়ৰ নাম বয়স তাৰপিছত জেন্ডাৰ ৰিলেশ্যনশ্বিপ তেওঁৰ কি হয় যিজন ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ টকা পাই আছে তেওঁৰ কি হয় এটো সম্পৰ্ক ৰিলেশ্যনটো ইয়াতে দিব তাৰপিছত ভোটাৰ আইডিটো আইডি নম্বৰ এপিক নম্বৰটো বহাই দিব তাৰপিছত আৰু যদি কোনোবা সদস্যক এড কৰিব লাগে তেন্তে এড ৰত আকৌ ক্লিক কৰিব ক্লিক কৰি লৈ আকৌ নেম এজ তাৰপিছত জেন্ডাৰ ৰিলেশ্যনশ্বিপ তাৰপিছত এপিক নম্বৰটো আকৌ বহাই দিব আৰু যদি মেম্বাৰ এড কৰিব লাগে এড ৰত ক্লিক কৰি আৰু ৰ এড কৰিব পাৰিব তাৰপিছত বন্ধুসকল তলত তিনিটা বক্স পাব তিনিটা বক্স টিক চিন মাৰি দিব মাৰি দি টিক চিন মাৰি লৈ তাৰপিছত আপুনি ইয়াতে আপোনাৰ এণ্টাৰ ৰিমাৰ্কছত লিখিব সম্পূৰ্ণ ডিটেইলছ বহাই লৈ তাৰপিছত ইয়াতে এণ্টাৰ ৰিমাৰ্কছত বহাব ব্যক্তিগৰাকীৰ সম্পূৰ্ণ ডিটেইলছ শুদ্ধ হ'লে ইয়াতে আপুনি লিখি দিব ফুলফিল সাবমিটেড ডকুমেন্ট ক্ৰাইটেৰিয়া বুলি লিখি দিব লিখি দিলে আপোনাৰ ইয়াতে অটোমেটিক শো হৈ যাব ৰিকমেন্ডেড ফৰ কাউন্টিং দি বেনিফিটস আন্ডাৰ দি স্কিম ইয়াত ওপৰটোত ইয়েস হৈ যাব আৰু তলৰটোত অটোমেটিক নোট টিক চিন হৈ যাব তাৰপিছত আপুনি ইয়াতে ভেলিডেট পাব ভেলিডেটত ক্লিক কৰিব ভেলিডেটত ক্লিক কৰি দিয়াৰ পিছত আপোনাক সাকসেসফুল হৈ যাব আকৌ আপুনি ভেলিডেটত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ ইন্টাৰফেস ওপেন হ'ব চাওক ভিউ আপডেট বেনিফিচিয়াৰী লিষ্ট আপুনি ইয়াতে যি ব্যক্তিগৰাকীৰ ভেৰিফাই কৰিলে সেই ব্যক্তিগৰাকীৰ লিষ্টটো ইয়াতে চাব পাৰিব সম্পূৰ্ণ ডিটেইলছ কাৰেক্ট হ'লনে নাই আপুনি কেনেকৈ ফিল আপ কৰিলে সেইটো সম্পূৰ্ণ ডিটেইলছ আকৌ চাব পাৰিব ইয়াতে একশনৰ তলত পাবা একশনৰ তলতে ভিউত ক্লিক কৰি দিব সম্পূৰ্ণ ডিটেইলছটো আহি যাব তো বন্ধুসকল আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো বুজি পাইছে তো বন্ধুসকল এই ভিডিঅ'টো ভেৰিফায়াৰ
টিম সকলৰ কাৰণে বনোৱা এই ভিডিঅ'টো ভেৰিফায়াৰ টিম সকলৰ কাৰণে বনোৱা হৈছে সাধাৰণ মানুহৰ কাৰণে এটো নহয় তো বন্ধুসকল সকলোৱে এটো ভেৰিফাই কৰিব নোৱাৰে ডিস্ট্ৰিক্ট ওয়াইজ যি সকল ভেৰিফাই মেম্বাৰ আছে হেসকলে এটো পাসওয়ার্ড ক্ৰিয়েট কৰিব পাৰিব আৰু হেসকলে অকল এটো ভেৰিফাই কৰিব পাৰিব থ্যাঙ্কস ফৰ ওয়াচিং জয় হোম